ডুবাই প্ৰায় পৃথিৱীৰ সকলোতকৈ ধনী দেশ। ডুবাইত নিৰ্মিত প্লাম জুমেইৰা মানুহে নিৰ্মিত এটা আইলেণ্ড। চাইনাৰ দ্য গ্ৰেট ৱাল অৱ চাইনাৰ দৰে প্লাম জুমেইৰাকো অন্তৰিক্ষৰ পৰা দেখা পোৱা যায়। প্লাম জুমেইৰা পৃথিৱীৰ মানৱসৃষ্ট সকলোতকৈ ডাঙৰ আইলেণ্ড। আহক বন্ধুসকল, আমি প্লাম জুমেইৰাৰ বিষয়ে আজি কিছু জানো। ইউটিউবিডিয়ালৈ আপোনাক স্বাগতম জনাইছোঁ। সাগৰৰ ওপৰত চহৰ বনোৱাটো এটা সপোনতকৈ কম নহয়, কিন্তু ডুবাই চৰকাৰ আৰু দেশৰ বিভিন্ন ধৰণৰ ইঞ্জিনিয়াৰে এই সপোনক দিঠকত পৰিণত কৰিছিল। পাম আইলেণ্ডটো বনোৱা আৰম্ভণি 2001 চনত আৰম্ভ কৰিছিল আৰু এইটো এটা বিশাল আয়োজন আছিল। এই পাম আইলেণ্ডৰ আৰ্হিটো বনাবলৈ দুনিয়াৰ এই ভাৰতৰ বা বিভিন্ন দেশৰ বিভিন্ন ইঞ্জিনিয়াৰ প্ৰয়োজন হৈছিল, কিন্তু মুখ্য ইঞ্জিনিয়াৰ ৰূপে হলেণ্ডৰ ডাচবিলাকক আনিছিল আৰু সেই ইঞ্জিনিয়াৰবিলাকে আগতেও বহুত দেশত বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ প্ৰজেক্টত কাম কৰি আহিছে। এই প্ৰজেক্টটো বনাবলৈ ইঞ্জিনিয়াৰসকলৰ বহুত অসুবিধাৰ সন্মুখীন হৈছিল। এই প্ৰজেক্টটো প্ৰায় 90,000 কোটিৰ পৰা 95,000 কোটিলৈকে বিশাল প্ৰজেক্ট এটা আছিল। এই ৰকম ইমানেই বেছি আছিল যে এই ৰকমেৰে ভাৰতত প্ৰায় 500খন স্মাৰ্ট চিটি বনাবলৈ পৰা গ'লহেঁতেন। এই আইলেণ্ডটো বনাবলৈ ইমান বালি আৰু শিলৰ প্ৰয়োজন হৈছিল যে সেই শিল আৰু বালিৰে দুনিয়াত প্ৰায় 2.5 মিটাৰ ওখ ৱাল বনাব পৰা গ'লহেঁতেন। আৰু ইয়াত যিমান বালিৰ প্ৰয়োজন হৈছিল এই সকলোবোৰ সাগৰৰ তলিৰ পৰা অনা গৈছিল। এই গোটেই চহৰখন এটা পাম গছৰ পাতৰ আকৃতিত বনোৱা গৈছিল। আইলেণ্ডটোক পাম গছৰ আকৃতি দিবলৈ ডুবাইৰ চবচে বেষ্ট ছেটেলাইট ব্যৱহাৰ কৰিছিল। এই আইলেণ্ডক ইমান টানকৈ বনোৱা গৈছে যে ভয়ংকৰ তুফান সমুদ্ৰৰ লেহেৰ আহিলেও এই আইলেণ্ডটো ভাঙিব নোৱাৰে। এই আইলেণ্ডটো বনাবলৈ প্ৰায় 40,000ৰো বেছি মানুহক মজদুৰক লগোৱা গৈছিল আৰু এই লেবাৰবোৰক আনিবলৈ সদায় 800খন বাছ ব্যৱহাৰ কৰা হৈছিল। এই আইলেণ্ডটোত প্ৰায় 10,000ৰো বেছি ঘৰ, 250ৰো বেছি হোটেল আৰু মল বনোৱা গৈছিল। এই সম্পূৰ্ণ প্ৰজেক্টটো 2006 চনত সম্পূৰ্ণ হৈছিল। ইয়াক ইমানেই সুন্দৰকৈ বনোৱা গৈছিল যে প্ৰায় 3 দিনতে গোটেই ঘৰ বিক্ৰী হৈ গৈছিল। ইয়াত টম ক্ৰুজ, এঞ্জেলিনা জলি আৰু শ্বাহৰুখ খানৰ দৰে তাৰকাৰো ঘৰ আছে। আজিৰ কাৰণে বন্ধুসকল ভিডিঅ'টো এইখিনিতে। ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।